নমস্কাৰ, মই ডক্টৰ আব্দুল ৱাকিদ। আজি মই আপোনালোকক মোৰ কিতাপ হিহুৰ সন্ধানত লুইতেদিৰ তৃতীয়টো খণ্ড শুনাব বিচাৰিছোঁ। তৃতীয়টো খণ্ডৰ নাম নাৱৰ মালিক। 15 ফেব্ৰুৱাৰী 2005 চন। ৰাতিপুৱা শুই উঠিয়ে মনটো অৱশ্যে সেমেকি গ'ল, কাৰণ বাহিৰত বৰষুণ। এনেও এইকেইদিন উজনি অসমত একেৰাহে বৰষুণ হৈ আছিল। সাধাৰণতে বছৰৰ এইটো সময়ত ফেব্ৰুৱাৰী মাজভাগ মানত উজনি অসমত এজাক বৰষুণ আৰম্ভ হয়, আৰু সেই বৰষুণজাক শেষ হোৱাৰ পাছত ফাগুনৰ বতাহজাক আৰম্ভ হয়। কেইবাদিন ধৰি নেৰানেপেৰা বৰষুণ হৈয়ে আছে, তাৰ ব্যতিক্ৰমো সিদিনা নহ'ল। গতিকে ৰাতিপুৱা শুই উঠিয়ে এটা বৰষুণীয়া বতৰ মুখামুখি হ'ল। যদিও আমি ব্ৰহ্মপুত্ৰত সিদিনা এটা জৰীপ কৰাৰ কথা আছে, তাৰ কাৰণে আমি নাৱৰ যোগাৰ কৰিব লগা আছে, আৰু নাৱৰ যোগাৰ কৰিবৰ কাৰণে অৱশ্যে সঞ্জয়ে আগদিনাই এখন নাৱৰ কথা পাতিছিল। সেই নাওখন আনিবৰ কাৰণে সঞ্জয় ৰাতিপুৱাই ওলাই গ'ল। ধ্ৰুৱ, ছত্ৰপতি আৰু অশোকদেক লগত লৈ মই 7:30 বজাত খোজ আৰম্ভ কৰিলোঁ চৈখোৱাঘাটলৈ। তেতিয়ালৈকে অৱশ্যে বৰষুণ কিছু সাম খাটিছিল। ঢলা বজাৰৰ পৰা চৈখোৱাঘাটলৈকে যি অংশ, সেইটো এটা বৃহৎ চাপৰি। সেইফালেদি অৱশ্যে গাড়ী চলাচল কৰে, কিন্তু মোৰ যি পূৰ্বৰ অভিজ্ঞতা আছে, সেই অভিজ্ঞতাবোৰ চাই এডোখৰত খোজ কঢ়াই শ্ৰেয় বুলি ভাবিলোঁ। কাৰণ এইটো কাৰণে যে এই অংশত মোৰ অভিজ্ঞতা আছে পূৰ্বতে, যে যেতিয়া বৰষুণীয়া বতৰ হয়, কাৰণ যিহেতু এটা ইয়াত নিৰ্দিষ্ট কোনো চাপৰিটোত ৰাস্তা নাই, সেইকাৰণে গাড়ী যেনি তেনি যায়, ক'ৰবাত গাড়ী লাগি ধৰে, ক'ৰবাত জঁপিয়ায়, আৰু এনেকুৱাকৈ এই যাত্ৰাটো কষ্টকৰ হয় যে বহু সময়ত গাৰ কামিহাৰ হলকি যোৱা লিখীয়া লাগে, যে যদিহে গাড়ীত যোৱা যায়। সেইকাৰণে অৱশ্যে খোজকাঢ়িবলৈ আমি আৰম্ভ কৰিলোঁ। অৱশ্যে খোজ কঢ়াত আমাৰ কোনো অসুবিধা নাই, কাৰণ ইয়াৰ আগতে বহুত কেইখন ঠাইত দীঘলীয়া খোজ কাঢ়িছোঁ, যেনে নামদফা, অৰুণাচল প্ৰদেশৰ নামদফা ৰাষ্ট্ৰীয় উদ্যানত মিয়াৰ পৰা দেৱানলৈ যোনটো 26 কিলোমিটাৰ অংশ, এই পাহাৰীয়া অংশত ৰাতি পিঠিত ৰাগচেক লৈ পেলাই আমি খোজ কাঢ়িছোঁ। তেনেকৈ দিহিং পাটকাই অভয়াৰণ্যৰ ভিতৰত 20 কিলোমিটাৰ, ডিব্ৰুচৈখোৱা ৰাষ্ট্ৰীয় উদ্যানৰ ভিতৰত কিমান কিলোমিটাৰ খোজ কাঢ়িছোঁ তাৰতো হিচাপ নাই। গতিকে সেই হিচাপে খোজ কঢ়াৰ কাৰণে আমাৰ কোনো অসুবিধাই নহয়। আৰু আমি যিহেতু তেতিয়া 4জন আছোঁ, গতিকে বিস্তীৰ্ণ চাপৰিটোত খোজকাঢ়ি যথেষ্ট ভাল লাগিছিল। এটা সেউজ মসৃণ চাপৰি। খোজকাঢ়ি প্ৰায় 10 মান বজাত চৈখোৱাঘাটত উপস্থিত হ'লোঁ। চৈখোৱাঘাটৰ আকৰ্ষণ সুকীয়া ধৰণৰ। মই আগতেই উল্লেখ কৰিছোঁ যে চৈখোৱাঘাটত কিছুমান অস্থায়ী চালিঘৰ বাঁহৰ, আৰু তাতে বহুতবোৰ হোটেল থাকে, আৰু সেই হোটেলবোৰত মাছ ভাতৰ পৰা আৰম্ভ কৰি তাৰ লগতে যিবোৰ ঘুমটি থাকে, ঘুমটিবোৰত বিস্কুট, ফল মূল আদি সকলো বস্তু তাতে পোৱা যায়। চৈখোৱাঘাটত ৰৈ পেলাই আমি তাত অপেক্ষা কৰিলোঁ আমাৰ নাওখন অহালৈ, যোনখন আনিবৰ কাৰণে সঞ্জয় ৰাতিপুৱাই আইবিৰ পৰা ওলাই গৈছিল। সঞ্জয় আহি নোপোৱাৰ কাৰণে আমি চৈখোৱাঘাটত থকা ফেৰীবোৰ চাবলৈ আৰম্ভ কৰিলোঁ। অৱশ্যে এই ফেৰীবোৰৰ লগত মোৰ সম্পৰ্ক বহুত পুৰণা নহয়। 2000 চনৰ পৰাহে মই ফেৰীৰ সৈতে প্ৰথম সংস্পৰ্শ আহিছে। 2000 চনত যেতিয়া মই ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ অধীনত এটা গৱেষণা প্ৰকল্পত যোগদান কৰিলোঁ, তাৰ প্ৰথম মই ফিল্ডত যাব লগা হৈছিল পাছিঘাটলৈ। পাছিঘাটলৈ তেতিয়া দুটা ৰাস্তা আছিল। এটা হ'ল ডিব্ৰুগড়ৰ পৰা বগীবিল হৈ সোণাৰীঘাটেদি কোলাজান হৈ জোনাই পাৰ হৈ পেলাই পাছিঘাট যোৱা, আৰু দ্বিতীয়টো হ'ল ফেৰীৰে ডিব্ৰুগড়ৰ মাইজান ঘাটৰ পৰা ফেৰীৰে ঐৰামঘাট হৈ পাছিঘাটলৈ যোৱা। ঐৰামঘাট হৈ গ'ল অসম অৰুণাচল সীমান্তত অৱস্থিত। ডিব্ৰুগড়ৰ মাইজান ঘাটৰ পৰা ঐৰামঘাট যোৱা এই যাত্ৰাটো গোটেই দিনটোৱে লাগে, আৰু যাত্ৰাটো ডিব্ৰুচৈখোৱাৰ কাষে কাষেই প্ৰায় ফেৰী গৈ থাকে। গতিকে তেনেকুৱা এখন ফেৰীত প্ৰথমবাৰৰ বাবে গুইজানৰ জয়নাল আবেদিন বা বেনুদাৰ সৈতে সেইবাৰ প্ৰথমবাৰৰ কাৰণে মই যাত্ৰা কৰিলোঁ ফেৰীৰে। প্ৰথমতে ভয়তে মই ফেৰীৰ ভিতৰত বহি আছিলোঁ। পাছত দেখোঁ যে ফেৰীৰ ভিতৰত সৰু ল'ৰা ছোৱালীবোৰৰ সৈতে মাকবোৰ আছে। বাকী প্ৰায় যিমানখিনি পুৰুষ আছিল, পুৰুষখিনিয়ে নাওখনৰ ওপৰত। লাহে লাহে ময়ো ফেৰীখনৰ বাহিৰলৈ ওলালোঁ। ওলাই পেলাই তেতিয়াই আচলতে মোৰ ফিল হ'ল যে ফেৰীৰ গতি কিমান মসৃণ। যদি আমি গাড়ীৰে যাওঁ, তেতিয়াহ'লে গাড়ী য'ত ৰাস্তাৰ খলা বমা থাকে, যথেষ্ট জঁপিয়াই, ফ্লাইটতো আমি টাৰ্বুলেঞ্চৰ সময়ত বহুত সময়ত ফ্লাইট জোকাৰ খায়। কিন্তু তাৰ ঠাইত যেতিয়া ফেৰীৰে যোৱা যায় বা নাৱেৰে ব্ৰহ্মপুত্ৰত যোৱা যায়, সেই যাত্ৰা যথেষ্ট মসৃণ। আৰু সেই কথাটো সিদিনা ভালকৈ প্ৰথম উপলব্ধি কৰিলোঁ। ক'তো অকণমানি জোকাৰণি নোহোৱাকৈ ফেৰীখন ডিব্ৰুচৈখোৱাৰ কাষে কাষে আগবাঢ়ে। মই ফেৰীৰ বাহিৰলৈ ওলাই প্ৰথমতে ড্ৰাইভাৰ কেবিনৰ লগত অলপ সময় বহিলোঁ। তাৰপাছত তেতিয়াই মোৰ ফিল হ'ল যে ড্ৰাইভাৰৰ কেবিনৰ আগৰ সন্মুখৰ ঠাইখন যথেষ্ট নিৰিবিলি হয়, আৰু তাৰ পৰা চাৰিওফালে চাই যাব পাৰি। গতিকে ড্ৰাইভাৰ কেবিনৰ আগত বহি ল'লোঁ। বহি লৈ ডিব্ৰুচৈখোৱা তাৰ পৰা হেঁপাহ পলুৱাই চাই চাই আগবাঢ়িলোঁ। ডিব্ৰুচৈখোৱাৰ ওপৰত কবু চাপৰি, বা তাৰো সিফালে আছিল পবা অভয়াৰণ্য। গতিকে এই সকলোবোৰ চাই যেতিয়া ঐৰামঘাট পাওঁ, তেতিয়া সন্ধিয়া হওঁ হওঁ হৈছিল, আৰু সেই যাত্ৰাটোৱে মোক ফেৰীৰ ওপৰত ভয়টো কমাই দিলে।
চৈখোৱা ঘাটত ফেৰীবোৰ চাই থাকোঁতে দূৰত দেখিলোঁ বাইনোকুলাৰে চাই থাকোঁতে যে সঞ্জয় এখন বুটবুটি লৈ আহি আছে। সঞ্জয় মোৰ দীৰ্ঘদিনীয়া সংগী। মই যেতিয়া PhD কাম আৰম্ভ কৰিছিলোঁ তেতিয়াৰ পৰাই সঞ্জয় মোৰ লগত সহযোগী হিচাপে আছিল। গতিকে সঞ্জয়ৰ নাও আৰু পানীৰ ওপৰত যথেষ্ট জ্ঞান আছে। সঞ্জয়ে সেই নাওখন লৈ আগবাঢ়ি আহি থকা দেখিলোঁ। অৱশ্যে এনেদৰে এখন নাও নিজাকে লোৱাৰ এটা সপোন বহুত আগৰ পৰা আছিল। তাৰ কাৰণে হাতত অৰ্থকৰি নাছিল। যেতিয়া মই ব্ৰহ্মপুত্ৰ অভিযানৰ এই প্ৰকল্পটো মই যেতিয়া ছাবমিট কৰিছিলোঁ, কনজাৰ্ভেশ্যন লিডাৰশ্বিপ প্ৰগ্ৰাম বা BP কনজাৰ্ভেশ্যন প্ৰগ্ৰাম, তেওঁলোকে মোক এখন নাও ভাড়া কৰাৰ সেই আৰ্থিক সামৰ্থ্য দিলে। তাতেই মই এটা সাহস পাইছিলোঁ যে এখন নাও নিজাকৈ লোৱাৰ কাৰণে। কিন্তু নাও লওঁ ক'ত তাৰ বিশেষ আইডিয়া নাছিল। নাৱৰ সন্ধানত মই গৈ কলিকতা পালোঁগৈ। কলিকতাত গৈ আলিপুৰ জুৰ ওচৰত ক্লেগন এণ্ড কোম্পানী আছিল, তালৈ গ'লোঁ। তাত গৈ পেলাই তেওঁলোকৰ লগত কথা পাতিলোঁ। তেতিয়াহে মোৰ আইডিয়া হ'ল যে ইনফ্লেটেবল ৰাবাৰ বুটৰ দুটা পাৰ্ট থাকে। এটা হ'ল ৰাবাৰ বুটখন আৰু ইঞ্জিন। ৰাবাৰ বুটত 4জনীয়া, 6জনীয়া বা 8জনীয়া এনেকুৱাকৈ মানুহ বহিব পৰাৰ ক্ষমতা থকা ৰাবাৰ বুটৰ বিভিন্ন আকাৰ আছে। তেনেদৰে তাৰ যিটো ইঞ্জিন 15 হৰ্চ পাৱাৰ, 25 হৰ্চ পাৱাৰ বা 40 হৰ্চ পাৱাৰ আছে। তেনেকুৱা ক্ষেত্ৰত বুটখনৰ দাম প্ৰায় 1,20,000 বা 1.5 লাখ টকা আৰু ইঞ্জিনৰ দামো মোটামুটি সমান। গতিকে প্ৰায় 2.5 লাখৰ পৰা 3 লাখ টকা হ'লে মই এখন ইনফ্লেটেবল ৰাবাৰ বুট তেতিয়া কিনিব পাৰোঁ। বাজেটটো চাই মই তেতিয়া গম পালোঁ যে মোৰ দ্বাৰা এইটো সম্ভৱ নহ'ব, কাৰণ মোৰ যিটো আৰ্থিক সাহায্য, এই সাহায্যই কেতিয়াও এইটো নাপায়গৈ, ইয়াৰ ক্ষমতা বা এখন নাও কিনাৰ সামৰ্থ্য নহয়। পৰিশেষত মই ক্লেগন কোম্পানীৰ পৰা 3টা লাইফ জেকেট কিনিলোঁ। মোৰ যুক্তিটো এইটোৱে আছিল যে যিহেতু বুট কিনা নহ'ল, গতিকে যদি ব্ৰহ্মপুত্ৰত পৰোঁ লাইফ জেকেটকেইটাই বচাব। সেই লাইফ জেকেটকেইটা লৈ পেলাই উভতি আহিলোঁ অসমলৈ। তাৰপাছত এদিন মোৰ সহযোগী সঞ্জয়ে প্ৰস্তাৱ দিলে যে এখন নাও আমি নিজাকে বনাই লওঁ। মই তেতিয়া সুধিলোঁ যে কিমান মান খৰচ পৰিব। তেতিয়া সঞ্জয়ে ক'লে 35,000 মান টকা বডিত আৰু 15,000 মান টকা ইঞ্জিনত, মানে 50,000 মানৰ ভিতৰত হ'ব লাগে। মই হিচাপ কৰি চালোঁ যে যদি 50,000 টকাত এখন নাও পাই যাওঁ তেতিয়াহ'লে হৈ যায়। সঞ্জয়ক ক'লোঁ যে ব'ল আমি ডিব্ৰুগড়ৰ ওচৰতে যিটো মাইজান ঘাট আছে তাত নাৱৰ সন্ধান কৰোঁ। পিছদিনা গৈ আমি মাইজান ঘাট পালোঁগৈ। তাতে এজন মিস্ত্ৰীয়ে নাও এখন বনাই আছিল, বুটবুটি নাও। তেওঁক গৈ সুধিলোঁ যে নাওখন কিমান পৰিব। তেতিয়া তেওঁ ক'লে যে চব লগাই 2 লাখ মান পৰিব। তেতিয়া আকৌ এবাৰ গম পালোঁ য'ত মোৰ বাজেট আছিল 50,000, তাত 2 লাখ টকীয়া নাও কিনাৰ মোৰ সামৰ্থ্য নাই। গতিকে আমি ব্ৰহ্মপুত্ৰত নাও হোৱাৰ সেই আশা গ'ল। নাৱৰ মালিক হোৱাৰ যি স্বপ্ন মই দেখি আছিলোঁ সেই সপোনো নাইকিয়া হ'ল। তেতিয়া আমি থিৰাং কৰিলোঁ যেতিয়া ব্ৰহ্মপুত্ৰ অভিযান কৰিম আমি চৈখোৱা ঘাট যাম আৰু চৈখোৱা ঘাটৰ পৰাই তাৰ পৰা আমি এখন নাও ভাড়াত ল'ম। এইখিনিতে মোৰ 3টো অধ্যায় শেষ হৈছে। ইয়াৰ পাছত আছে মোৰ 4টো অধ্যায়। 4টো অধ্যায়ৰ নাম কষ্টৰ মিঠা ফল।